আপোনাৰ নাম কাকো এবাৰ কওক। বাবুৰ আলী। ঘৰ দক্ষিণ দেৱস্থান। আপোনাৰ কি ক'লে, কিয় কাৰণে ইয়াত আহিছে? এই ল'ৰাটো মানে ডিব্ৰুগড়ত 8 বছৰৰ ল'ৰাটো 8 বছৰৰ ল'ৰাটো ডিব্ৰুগড়ত নাম আহিছে। কোনখন সমষ্টিত? এইটো মানে হোজাই সমষ্টি, হোজাই ডিষ্ট্ৰিক্ট। ল'ৰাটো তোমাৰ নাম কি বাবা? হা? মনোৱাৰ হুছেইন। কি নাম? মনোৱাৰ হুছেইন। স্কুলত পঢ়া? হা? দ্বিতীয়ত। তোৰ বয়স কিমান? বয়স কিমান হৈছে? 8 বছৰ। এই 8 বছৰৰ ল'ৰাটোৰ নাম ডি ভোটাৰ হৈছে। আচ্ছা, আপোনালোকে কিবা কমপ্লেইন দিছে? দিছো। 8 বছৰৰ ল'ৰাটোৰ নাম ডি ভোটাৰত হৈছে। এইটো সভাপতি মহোদয়, আমচুৰ কেন্দ্ৰীয় সভাপতি মহোদয়, এই 8 বছৰীয়া ল'ৰাজনৰ নাম ডি ভোটাৰ হৈছে, আপুনি ইয়াৰ বিষয়ে কি কয়? না, আমি বাৰে বাৰে কৈ আহিছিলো যে ইনজাষ্টিচ হৈ আছে বৰ্ডাৰ পুলিচে। আচলতে গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীয়ে এই ধৰণৰ কৰ্মবিলাক কৰি আছে বৰ্ডাৰ পুলিচৰ জৰিয়তে। আৰু মই বাৰে বাৰে কৈ আহিছো যে নতুনকে যিবিলাক নটিচ প্ৰেৰণ কৰা হৈ আছে, এইটো এটা কাৰণ যাতে লাখ লাখ সংখ্যালঘু ৰাইজক ভিৰ নামত দি পেলাই বা নটিচ প্ৰেৰণ কৰি পেলাই যাতে এনআৰচিৰ পৰা বাদ দিব পাৰে। গতিকে অমানৱীয়ভাৱে এই ল'ৰাজন যেতিয়া ডি ভোটাৰ হৈছে, এই ল'ৰাজন যেতিয়া কোৰ্টত যাব লাগিব, দেউতাকে দৌৰিব লাগিব, তাৰ বংশগতভাৱে কোনো ডি নাই। গতিকে এই কথাখিনি আজি আমি সংবাদ মাধ্যমৰ জৰিয়তে আমি প্ৰকাশ কৰিম। আৰু আমি অসমৰ মুখ্যমন্ত্ৰীক চেলেঞ্জ কৰিছো, তেওঁৰ গৃহ বিভাগৰ বৰ্ডাৰ পুলিচ যে এটা স্বদেশী বিদেশী বনোৱাৰ ফেক্টৰী কৰি ৰাখিছে, এইটো আমি তাৰ এটা জ্বলন্ত প্ৰমাণ আজি আমি দি দিলো। মনোৱাৰ হুছেইন কণমানি 8 বছৰীয়া শিশুটো। গতিকে আমি স্পষ্ট সেইকাৰণে কৈছো যে বৰ্ডাৰ পুলিচৰ খামখেয়ালিৰ কাৰণে লাখ লাখ স্বদেশী ভাৰতীয় কেনেধৰণে নটিচ প্ৰেৰণ কৰা হৈ আছে, আৰু এটা পূৰ্ব পৰিকল্পিত অসম চৰকাৰৰ গৃহ বিভাগ আৰু বৰ্ডাৰ পুলিচে মিলি এই কামবিলাক কৰি আছে। গতিকে ইয়াৰ জবাব আজি এইটো আমি দেখুৱাইছো, আৰু ইয়াৰ জবাব আহিবলগীয়া দিনবোৰত কিন্তু অসম চৰকাৰে ভয়াৱহভাৱে আমি দিবৰ কাৰণে সাজু। আপুনি আপোনাৰ ভোটাৰ লিষ্টৰ নাম আছে নে নাই? মনোৱাৰ হুছেইনৰ দেউতা আছে। আপুনি কিমান দিনৰ পৰা মানে হোজাই ডিষ্ট্ৰিক্টত আছে? আপোনাৰ দেউতাৰ নাম আছিল ভোটাৰ লিষ্টত? তাৰমানে আপোনাৰ গোটেই পৰিয়াল বংশ হোজাইত থকা? আপোনাৰ দেউতাও হোজাই? আপোনাৰ স্বাধীনতাৰ আগৰ পৰা আছে? ইণ্ডিপেণ্ডেন্সৰ আগৰ পৰা থকাৰ পাছতো আজি আপোনাৰ এই কণমানি শিশুটো ডি ভোটাৰ হৈছে। ঠিক আছে, ধন্যবাদ।